নমস্কাৰ। মোবাইল স্ক্ৰীণত দেখা এই ল'ৰাটোক এটা সময়ত মানুহে বান্দৰৰ নিচিনা লাগে দেখিবলৈ বুলি কৈ উপলুঙা কৰিছিলে, হাঁহিছিলে, ঠাট্টা মস্কৰা কৰিছিলে। কিন্তু এই ল'ৰাটোৱে যি কৰি দেখুৱালে, এতিয়া গোটেই সামাজিক মাধ্যমত এই ল'ৰাটো এতিয়া ভাইৰেল হৈ আছে। এই ল'ৰাটোক এতিয়া সামাজিক মাধ্যমত সকলোৱে এলিয়েন ষ্টাৰ বুলি চিনি পায়। ৰাজস্থানৰ এখন সৰু গাঁৱৰ পৰা অহা অতি কম দামী মোবাইলেৰে প্ৰথমতে সৰু সৰু কমেডি ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলে। যেতিয়া ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলে, সকলোৱে এই ল'ৰাটোক জোকাইছিলে, তোক বান্দৰৰ নিচিনা লাগে, তোৰ ভিডিঅ' কোনেও নাচায়, এনেধৰণে উপলুঙা কৰিছিলে। কিন্তু এই ল'ৰাটোৱে কাৰো কথা গুৰুত্ব নিদি নিজৰ কাম একাগ্ৰতাৰে আৰু কষ্টৰে কৰি গৈছিলে। আৰু বৰ্তমান সময়ত এই ল'ৰাটো সামাজিক মাধ্যমত লাখ লাখ ফলোৱাৰ হৈছে আৰু প্ৰত্যেকটো ভিডিঅ' 20 মিলিয়ন, 30 মিলিয়ন, 50 মিলিয়ন এনেধৰণে ভিউজ পাবলৈ সক্ষম হৈছে। এই ল'ৰাটোৰ যি কমেডি ভিডিঅ' সকলোৱে ভাল পাইছে, সকলোৱে মৰম দিছে। যোৱা 15 আগষ্ট তাৰিখে এটা ভিডিঅ' বনাইছিলে, কমেডি ভিডিঅ' বনাইছিলে, যিটোৱে নেকি সামাজিক মাধ্যমত ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। 181 মিলিয়ন ভিউজ পাবলৈ সক্ষম হৈছে, অৰ্থাৎ প্ৰায় 18 কোটিতকৈ অধিক লোকে এই ভিডিঅ'টো চাইছে। 7.5 মিলিয়ন লোকে এই ভিডিঅ'টো লাইক কৰিছে, অৰ্থাৎ 70 লাখতকৈ অধিক লোকে এই ভিডিঅ'টো লাইক কৰিছে। আমি এই ভিডিঅ'টোৰ পৰা এটাই শিক্ষা পাইছো যে অসমীয়া দেখাৰ কথা আছে, ৰূপেনো কি কৰে গুণে সংসাৰ কৰে। এই ল'ৰাটোৱে তাকেই প্ৰমাণ কৰি দেখুৱালে। সেই যি ভিডিঅ'টো ভাইৰেল হৈছিলে, সেই বিশেষ ভিডিঅ'টো মই স্ক্ৰীণত লগাই দিছো, আপোনালোকে চাব। যদি হাঁহি উঠে, যদি ভাল লাগে, তেন্তে এই ল'ৰাটোক এটা এটা লাইক দি মৰম দিব আৰু আগবঢ়াই লৈ যাব বুলি আশা কৰিলো। कल 15 अगस्त है, सभी अच्छी ड्रेस पहन के आना। जो भी सबसे अच्छी ड्रेस पहन के आएगा उसको 2 लड्डू मिलेंगे। The next day. Mata.